তৃতীয় সংখ্যক আচাৰ সন্মিলন সম্পন্ন। বিশিষ্ট সাহিত্যিক ৰম্বং তেৰাঙৰ দ্বাৰা সমাজ সেৱক বিদ্যা সিং ৰংপিৰ নৱমতম 2 কবিতা পুথি উন্মোচন। ডকমকাত মাৰণাস্ত্ৰ সহ কেপিএলটি যুদ্ধবিৰতি গোটৰ সদস্যক আটক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলং গাঁৱে ভূঞে স্বাস্থ্যৰ ক্ষেত্ৰত সেৱা আগবঢ়াই অহা আশা কৰ্মীসকলৰ তৃতীয় সন্মিলনৰ সভাখনি আজি ডিফু জয়সিংদলৈ শুৱনি শীত তাপ নিমন্ত্ৰিত কক্ষত সম্পন্ন হয়। পুৱা 10 মান বজাত বৰ্ণিল সমদলৰে শুভাৰম্ভ হোৱা আশা সন্মিলনৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ সভাপতিত্বত এক বৰ্ণাঢ্য মুকলি সভা আয়োজন কৰে। As a joint director, it মোৰ main message আপোনালোকৰ সেইকাৰণে আমি আজি যিখিনি আমি 2017-18 যিখিনি অলপমান আমি কাম কৰিলোঁ সেইখিনি মই আপোনালোকৰ লগত and with our honorable guests আমাৰ লগত শ্বেয়াৰ কৰিব খুজিছিলোঁ। আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী যিটো আমি এবাৰ আমি 40,883 ইনষ্টিটিউচনেল ডেলিভাৰী হৈছে। কাৰ্বি আংলং সাহিত্য পৰিষদৰ শীৰ্ষ নেতা তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আশা কৰ্মীসকলক উদ্দেশ্যি 2017-2018 বৰ্ষৰ বাচক বনিয়া 23 গৰাকী আশা কৰ্মীসকলক স্কুটি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। লগতে তেওঁ কয়, কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰতিষ্ঠা দিৱসত আশাসকলক স্কুটিসমূহ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে। অনুষ্ঠানত অধ্যক্ষ হৰেণ সিং বে, উপাধ্যক্ষ, একাংশ কাৰ্যবাহী সদস্যৰ উপৰিও প্ৰধান সচিব আৰু সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। কাৰ্বি কালচাৰেল ছ'চাইটিৰ সাধাৰণ সম্পাদক অনাজাৰ শিল্পী বিদ্যা সিং ৰম্পিৰ দ্বাৰা ৰচিত কাৰ্বি ভাষাৰ কাংহন আছেংৱে আছেমে আৰু অসমীয়া বিভিন্ন হৃদয় সংকল্প 2খন কবিতা পুথি আজি উন্মোচন কৰি গ্ৰন্থপ্ৰেমী ৰাইজক উপহাৰ দিয়া হয়। আজি সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সন্মানপ্ৰাপক ৰংবং তেৰাঙে আনুষ্ঠানিকভাৱে 2খন কবিতা পুথি উন্মোচন কৰে। উন্মোচনীৰ ভাষণত বিশিষ্ট সাহিত্যিক তেৰাঙে কবিতাৰ ৰচক ৰংপিৰ 56 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি উভয় কাৰ্বি আৰু অসমীয়া ভাষাৰ কবিতাৰে জিলাখনৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ হাতত উপহাৰ দিয়াৰ বাবে বিদ্যা সিং ৰংপিক ভূয়সী প্ৰশংসা কৰি কবিতা পঢ়িলে ভবাই তোলে বুলি মন্তব্য কৰে। सीनियर जर्नलिस्ट लोकल पढ़ा के है एक्स के किसीएस अब्दुल महबूब खमसिंग पे कहा है तंगलो दान अचितम तंपा কাৰ্বি কালচাৰেল ছ'চাইটিয়ে আয়োজন কৰা গ্ৰন্থ উন্মোচনীৰ অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ, সদস্য লংকি টিমৌ, বিশিষ্ট সমাজসেৱক ৰয় ইংটি, লুনছে টিমৌ, চন্দ্ৰ সিং ক্ৰ, কাৰ্বি লামেড আমাৰ সভাপতি সুৰেন গ্ৰামছা, সাংবাদিক লেখক পবিত্ৰ বৰা, পালিমাহী কবি ধনেশ্বৰ ইংটি প্ৰমুখ্যে একাংশ সাহিত্যপ্ৰেমী লোক উপস্থিত থাকে। Si ini ni metangkasan si kitab Agni
isige karbiro lake kahondo kasengbe asemi tapenge so kitab Assamese alam bepak lang tho lake ikhono hitoya সংকল্প also kitab ini kan pulau cetong don kan pandiri kan jadi kitab kan contoh pajero fransai apen ke so kitab kan kopi কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত দিলীপ টেৰাং গাঁৱত 11 মেত আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত 301 সজীৱ গুলীসহ বিনং টিমুং নামৰ কেপিএলটি যুদ্ধবিৰতি গোটৰ সদস্য এজনক আটক কৰে আৰক্ষীয়ে আৰু সেনাৰ অভিযানত উদ্ধাৰ হোৱা এই 16 ৰাইফলৰ গুলীসমূহ জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে সম্পত্তি ডকমগা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সময় হৈছে এটি সময় বাণিজ্যিক বিৰোধীৰ Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত 100 গৰু মাৰিলে বাঘৰো মৰণ কিন্তু এবাৰ বাঘ নহয় 100 গৰু চুৰ কৰি ধৰা পৰিল দুৰ্দৰ্শ গৰু চুৰ খেৰণি পৰা চুৰি কৰি নিয়া গৰু উদ্ধাৰ হ'ল লংকাত 100 গৰু মাৰিলে বাঘৰো মৰণ কিন্তু এবাৰ বাঘ নহয় 100 গৰু চুৰি কৰি ধৰা পৰিল দুৰ্দৰ্শ গৰু চুৰ খেৰণিৰ পৰা চুৰি কৰি নিয়া গৰু উদ্ধাৰ হ'ল লংকাত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত 2 নং ৱাটিজুৰ গাঁৱৰ পৰা বৃহস্পতিবাৰে নিশাত চুৰি কৰি নিছিল এহাল বলদ গৰু
ৰাতিপুৱা পদচিহ্ন অনুসৰণ কৰি উদ্ধাৰ কৰে চুৰি হোৱা এটা গৰু। নিশা খেৰণিৰ ২ নং ৱাটিজোৰ গাঁৱৰ চন্দ্ৰভান চৌহানৰ ঘৰৰ পৰা চুৰি হয় এহাল গৰু। এটা গৰু লংকাৰ ডাবলঙৰ আবুল তাহেৰৰ ঘৰৰ পৰা উদ্ধাৰ হয়। আনটো গৰু মাংস বিক্ৰী কৰাৰ সন্দেহ। চুৰিকাণ্ডত জড়িত ৩ চোৰক্ৰমে জাকিৰ হুছেইন, আব্দুল আলী আৰু ছাইদ আলী পলাতক অৱস্থাত আছে। पकड़ा वो कैसे हुआ? नहीं, बहुत दुख की बात है सर कि जो कल जो घटना हुआ उससे तो हम लोग दुखित हैं ही, और जो आए दिन भी होता है, चोरी होती रहती है हमारे गांव से या और गांव से। और इसके लिए जब हम लोग सुबह खबर पाए, लगभग रात में ही पाए हम लोग खबर पाने के बाद कुछ लोग प्रशासन को भी खबर दिए खरनी थाना में खबर देने के बाद थाना यहाँ से गया। जाने के बाद रात में बहुत खोजा गया गुरु को, किंतु कोई सुराग नहीं मिला। फिर सुबह लगभग 50-60 के संख्या में हमारे पब्लिक लोग, गांव के लोग सहायता के रूप में उस गुरु का जो निशान होता है, पाँव का निशान, उसके जरिए जाते वो जो लंका इस्लाम बस्ती में क्या नाम है, वहाँ पर एक घर में बंद था गुरु। तो बंद होने के बाद किसी को संदेह हुआ कि इस घर में ताला लगा हुआ है, सभी का तो ताला बंद नहीं है। तो संदेहजनक कोई लड़का कहीं से फाँक से जगह मिलने के बाद देखा कि इसमें एक लाल गुरु पड़ा हुआ है। तो उसने बोला कि हाँ, गुरु तो यही है। तो लंका के 2 स्टाफ आए थे, पुलिस स्टाफ आए थे, प्रशासन। तो उसके थोड़ी देर बाद हमारे खरनी थाना का प्रशासन गया, तो ताला को तोड़ा गया। ताला को तोड़ने के बाद वहाँ एक गुरु बरामद हुआ, किंतु दुख की बात है कि जहाँ तक संदेह जाता है उसके आसपास में जो उन लोगों का एक ठिकाना क्या बोला जाता है, ये संदेहजनक की बात है कि वो लोग एक गुरु को काट कर सप्लाई कर चुके हैं, बेच चुके हैं ऐसे उन्हें। আৰক্ষীয়ে ইয়াৰে জাকিৰ হুছেইনৰ পিতৃ আবুল তাহেৰনক আটক কৰিছে। মুখ্য সদৰ ডিফু নগৰ কুৱাপানীৰ অভাৱনীয় সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত আজি মাঞ্জাস্থিত বৃহত্তৰ ডিফু পানী যোগান আঁচনি 600 কিলোৱাট যুক্ত ডিজি ছেট জেনেৰেটৰ আৰু ডিফুৰ ৰংখেলাঙত স্থাপন কৰা 50,000 লিটাৰ সম্পন্ন পানী টেংকি মুকলি কৰা হয়। বহু প্ৰতীক্ষিত স্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ আঁচনিসমূহ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। वाटर सप्लाई आँचनी एनआरसिपिर जरिए केन्द्र सरकार आमी पाइছোঁ। बर्तमान आमी पुँजी पाइছোঁ केन्द्र सरकाৰৰ পৰা 9 কোটি টকা আমি পালোঁ। তাৰে টোটেল আছে এমাউণ্ট আছে 27 crore 40 লাখ। এই আঁচনিটো আজি জেনেৰেটৰটো আমি আজি গ্ৰহণ কৰিছোঁ। প্ৰথমবাৰ কাৰণে কাৰ্বি আংলং এটা ইতিহাস ৰচনা কৰিছে। 600 কিলোৱাট সেইটো জেনেৰেটৰ আমি ইয়াত বহাব পাইছোঁ আৰু দিনে পানী উঠাব। আগত আছে 9 লাখ, এতিয়া 27 লাখৰ পানী পাব। 600 কিলোৱাট জেনেৰেটৰ স্থাপন কৰাৰ লগে লগে ডিফু পানী টেংকিত 900 লিটাৰৰ ঠাইত 27 লাখ লিটাৰ পানী উপলব্ধ হ'ব। আগন্তুক 2018-2019 বৰ্ষত ডিফু নগৰত খোৱা পানীৰ সমস্যা দূৰ হ'ব বুলিও মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে আশা প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলং বৈঠালাংছৰ চেৰদিহন আকলামত 11 মেত পোনপ্ৰথমবাৰৰ বাবে টিছত সিংৰুম আমে অৰ্থাৎ টিছত ফৈদৰ একত্ৰিত সভা অনুষ্ঠিত হয়। সমাজসেৱক লংচিং টিছই আধৰা সভাখনত অৱসৰপ্ৰাপ্ত আৰক্ষী অতিৰিক্ত অধ্যক্ষ ধনীৰাম টিছ, হেমাৰী টিছ প্ৰমুখ্যে টিছ ফৈদৰ গণ্যমান্য ব্যক্তিসকলে যোগদান কৰি টিছ উপাধি লোকক একত্ৰিত কৰাৰ উপায় সম্পৰ্কে খৰচি মাৰি আলোচনা কৰে। 2019 বৰ্ষত আগন্তুক টিছ ফৈদৰ একত্ৰিত সভাখনি ডগমকাত অনুষ্ঠিত কৰিবলৈ সভাত সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৈঠালাংছৰ পৰা জেছন ইংহি ৰিপৰ্ট, কাৰ্ট নিউজ।
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ